নমস্কাৰ সকলকে। ৰাতিপুৱা চাহকাপৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু গা পা ধুই কিনে ধূপ চাকি জ্বলাই লৈ প্ৰথমতে চাহ কাপে বনালোঁ। আৰু দেউতা যিহেতু ৰাতিপুৱা উঠি কিনে চাহকাপৰ বাবে ৰৈ থাকে, দেউতাৰ কাৰণে চাহ প্ৰথমতে দিলোঁ আৰু পপীৰ কাৰণে দিলোঁ এখন বিস্কুট। আৰু দেউতাক চাহ দি আহি যিহেতু মানে ল'ৰা স্কুল আছে, ল'ৰা স্কুলত পঠাব লাগিব, সেইকাৰণে এফালে ভাত বহাই দিছোঁ আৰু এফালে মই কুটি আছোঁ আলু। আৰু মানে বেলেগ বেলেগ বাৰত বেলেগ বেলেগ টিফিন, আৰু টিফিনটো মানে যি সেয়া বনাই দিব লাগে। আজি টিফিনত আছিলে ৰুটি ভাজি চচ এনেকুৱা টাইপৰ, সেইকাৰণে সেইফালে আলু ভাজি আছোঁ, এইফালে আটা অলপমান মাৰি আছোঁ। আমি বাৰু পিছতকৈ খাম, যিহেতু মানে ল'ৰা আঁতৰত, সেইকাৰণে ল'ৰাক প্ৰথমতে পঠাব লাগে। আৰু ৰাতিপুৱাৰ সময়খিনি মোৰ বুলি নহয়, আমাৰ সকলোবিলাক গৃহিণীৰে খুব দৌৰা দৌৰি হয়, বেছিভাগ কামেই আমাৰ মানে ৰাতিপুৱা হয়। আৰু এইফালেও মই আটাও মুঠি আছোঁ, মাজতে জিউকো চাইছোঁ, মানে মোক সি মাতি আছে। আৰু জিউক হাতত এখন বিস্কুট দিয়ে দেউতাৰ কচাতে কলাতে মানে তুলি থৈ দিলোঁ। আৰু এইফালে সি মোকো মাতি আছে, আৰু ককাকৰ লগতো আছে, আৰু ককাকে ইফালে সিফালে কৰি মানে অলপমান ফুৰিব নিলে, অলপ সময় থাকে, পিছত আকৌ কান্দে। আৰু ইয়াৰ মানে অকল ধুনুৰ কাৰণেহে মই দুখন এতিয়া বনাই দিম, আমি পিছত খাম। আৰু এইফালে মই আলু ভাজি আছোঁ, আৰু এইফালে মই ৰুটিখিনি এনেকৈ বেলি ল'লোঁ। আৰু মই এনেকৈ টাইলছখনত বেলিয়ে ভাল পাওঁ, আৰু কেতিয়াবা বহুত হ'লে বাৰু তলতকৈ বহি কিনে বেলি লওঁ, আৰু এখন দুখন হ'লে মই এনেকৈ বেলোঁ, আৰু দৌৰা দৌৰিকৈ দুখনকৈ বেলিলোঁ। বেলি এইফালে আলু ভাজিও আছোঁ, আৰু এইফালে বোলো কেৰাহী এটা পাতি দি ৰুটি দুখনো পুৰিলোঁ। আৰু এইফালে ধুনু আজিকালি অলপমান বুজা হৈছে, নিজৰ কিতাপখিনি নিজে বাছি লৈছে, আৰু কাপোৰখিনিও নিজে পিন্ধিব জানে, জোতাযোৰ মই পিন্ধাই দিব লাগে, বাকীখিনি নিজে নিজে কৰিব পৰা হ'ল। গা পা ধুই ধুনু সিফালে মানে তৈয়াৰ হৈয়ে আছে, আৰু মা মই নিজে ওলাম ধুনীয়াকৈ মানে কিতাপখিনি ধুনীয়াকৈ বেগত ভৰাই লৈ মাজতে এবাৰ মই চাই দিওঁ, কেতিয়াবা ৰৈও যায় সৰু ল'ৰা। আৰু সেয়ে এইফালে মোৰ পুৰিকেইখনো পূৰা হৈ গ'ল। আৰু মানে ধুনু শুকান ৰুটি নিব বহুত বেয়া পায়, মই শুকান ৰুটি মানে সোৱাদ নাপায়, সৰু ল'ৰা যিহেতু অলপ মুখত লগাকৈ দিলে খাই ভাল পায়। আৰু যিহেতু মানে স্কুলৰ পৰা আহি পাওঁতে 3টা বাজি যায়, ভোকত একেবাৰে অৱস্থা নাইকিয়া হয়, সেইকাৰণে টিফিনটো অলপমান ভালকৈ দিলে ভাল লাগে। আৰু এইফালে দিলোঁ আলু ভাজি, দুখন ৰুটি। আৰু আলু ভাজি মানে ঘৰত হ'লে মানে বহুত খুটি ধৰে যে পিঁয়াজ লাগিব কিবা লাগিব, আৰু স্কুলতো তেনেকৈ দিব নোৱাৰে, সেইকাৰণে অকল আলু ভাজি আৰু দুখন পুৰি দিলোঁ, দি আৰু 2টা দিলোঁ খেজুৰ দি পেলাই টিফিন মোৰ যোগাৰ হৈ গ'ল। আৰু ল'ৰাটো নিজে ওলাই ৰেডি, মোক কেৱল জোতাযোৰহে লেচিনখিনি মাৰি দিব দিলে, আৰু জোতা লেচিন দি মোৰ ফনিয়াই দিলোঁ। তাৰপিছতকৈ ভাত, আৰু ভাত ৰাতিপুৱাৰ সময়খিনি যিহেতু দৌৰা দৌৰি হয়, ধুনুৰ ভাত খাওঁতে বহুত দেৰি হয়, আৰু ৰাতিপুৱাৰ ভাতত আলুটো ভাজিছিলোঁ আৰু এটা কণীও বইল কৰি দিলোঁ, দি কিনে মই ভাতখিনি খুৱাই দিলোঁ। আৰু ধুনু মানে নিজে খাব দিলে ভাতে নাখায়, ভাতখিনি এৰি থৈ দৌৰে, আৰু ধুনুৰ ভাত খোৱা হৈ গ'ল। তাৰপিছতকৈ জিউক ল'লোঁ, যিহেতু মানে বহুত সময় লোৱা নাছিলোঁ, আৰু ইয়াত ধুনুক এতিয়া মানে স্কুল যাব গাড়ী হৈ গৈছে, আৰু ধুনুকে পঠাই দি কিনে আমি আহিলোঁ। আহি জিউক অলপমান বোলো বিচনাতে দিওঁ, জিউকো প্ৰথমতে খুৱাই ল'লোঁ, লৈ জিউক বিচনাতে থ'লোঁ, থৈ জিউ এতিয়া বিচনাত খেলি থাকিব। তাৰপিছতকৈ আৰু যিহেতু ৰাতিপুৱাৰ সময়, এতিয়া আহি পালে আকৌ মিস্ত্ৰী দুইফালে লাগি আছে, মিস্ত্ৰী কাঠৰো আহিছে পকাৰো আহিছে, আৰু এয়া সেইফালে পকাৰ কাম চলি আছে, সেইফালে চলি আছে কাঠৰ। তাৰ মাজতে যিহেতু মিস্ত্ৰী আছে 8জনক মানে চাহ দিব লাগে ৰাতিপুৱাৰ সময়ত, সেইকাৰণে মাৰিলোঁ আটা মাৰি কিনে, আৰু মায়ে পুৰিব, মই মাৰি কিনে বেলি দিম। আৰু বাকী যিমান মানে চব্জি কুটিব লগা আছে গোটেইখিনি মায়ে কুটি দিব ধুনীয়াকৈ। তাৰপিছতকৈ মই আটাখিনি বেলি ল'লোঁ, আৰু ইমান দৌৰা দৌৰি হয়। আৰু এইকেইদিন বিশেষকৈ মই তেনেকৈ সময়মতে মানে ভিডিঅ'ই দিব পৰা নাই, নিজৰ কাৰণে সময় নোহোৱা হৈ গৈছে। যি 2টাকৈ ল'ৰা, তাতে জিউটো একেবাৰে সৰু, জিউৰ লগত এজন নহয় এজন মানে ব্যস্ত থাকিবই লাগে, খোৱা বোৱাৰ পৰা আদি কৰি কিমান মানে যত্নৰে কৰিব লাগে আপোনালোকে নিশ্চয় জানে। আৰু তাৰে মাজতো ঘৰৰো কাম চলি আছে, আৰু এনেকৈ চলি আছোঁ। তাৰপিছত মই আটাকেইখন মই বেলি ল'লোঁ, বেলি লৈ সেইফালে আকৌ মায়ে ধুই আছে কাপোৰ, সেইখিনি বাৰু মই ভিডিঅ' কৰা নহ'ল, মানে সেইখিনি সময়ত ভিডিঅ' কৰা মানুহ নাই, মই নিজে আৰু মোবাইলটো কেমেৰা কৰি থৈ ৰুটিখিনি বেলিছিলোঁ। মায়ে কানি কাপোৰখিনি ধুলে, ধুই ৰ'দত মেলি দিলে, আৰু সেইফালে বিচনাখিনি পাৰিলে মায়ে। তাৰপিছত এইফালে মায়ে আহিলে, আহি মায়ে ৰুটিকেইখন পুৰিলে, আৰু ৰুটিকেইখন পুৰা হ'লত মই এয়া প্ৰথমতে দিলোঁ পাক্কা মিস্ত্ৰী খুৰাহঁতক চাহ দিলোঁ। আৰু তাৰপিছত কাঠৰ মিস্ত্ৰী খুৰাহঁতে আছে ইয়াতে, এইফালে খুৰাহঁতকো চাহ দিলোঁ, চাহ পানী দি আকৌ সেই একেখিনিকে কাম, বাচনখিনি ধুই ল'লোঁ, ধুই আকৌ সোমালোঁ পাকঘৰত।
আৰু অথনি মায়ে আঞ্জাখিনি কুটি থৈছিলে আৰু মই এফালৰ পৰা বনাই গৈ আছোঁ আলু ভেন্দি এনেকৈ কিবা কিবি বনাম। তাৰপিছতকৈ মোৰ ভাত হৈ গ'ল আৰু আজি বনাইছিলোঁ দালি, এইফালে তিয়হৰ চাটনি, ইফালে কণী বইল আৰু ভেন্দি আৰু আলু মিক্স ভাজি। তাৰপিছতকৈ দিলোঁ খুৰাহঁতক ভাত খাব আৰু ইমান গৰম দিছে বাৰান্দাত এনেকৈ দিলোঁ আৰু ফেনখনো লগাই দিলোঁ। দি ভাত পানী খাই বাচন বৰ্তন ধুই শেষত এয়া গেছটো চাফা কৰি দিলোঁ। গেছটো মানে চাফা হৈ থাকিলে মনটো বহুত বেছি ভাল লাগে আৰু গেছটো মুচি কাচি ল'লোঁ। লৈ কিনে এতিয়া যাম আৰু অলপমান বাহিৰত বোলো কি চলি আছে চাওঁ। আৰু মায়ে এইফালে সাৰাত লাগিয়ে গ'ল, মায়ে চোতাল সাৰি আছে, মই জিউকে ল'লোঁ যিহেতু বহুত টাইম লোৱা নাছিলোঁ। জিউক ডাঙৰ ঘৰতে থৈ দিছিলোঁ, মই লৈ আহিলোঁ। তাৰপিছতকৈ মায়ে ল'লে জিউক, লৈ মই আকৌ ঘৰ সাৰাত লাগি গ'লোঁ। ঘৰ সাৰো মেলি মই সন্ধিয়াই হ'ল, আকৌ গা পা ধুম, গা পা ধুই ধূপ চাকি জ্বলাম। সেয়াই আৰু একেখিনিকে কাম আমাৰ গৃহিণীবিলাকৰ, বাকীনো বেলেগ কি ভিডিঅ' বনাম, এই ঘৰুৱাই ভিডিঅ' হয়। আপোনালোকৰ যিসকলে চাই ভিডিঅ'সমূহ ভাল পায় নিশ্চয় চাব আৰু যিসকলে বেয়া পায় নাচাব। তাৰপিছতকৈ সন্ধিয়া হৈ গ'ল, 6:30 বাজি গ'ল। জিউ, ধুনু আৰু ককাক বাৰান্দাতে বহি আছে আৰু ৰাতিখনো মানে মিস্ত্ৰীৰ কাম কৰিয়ে আছে। খুৰাহঁতে কাম কৰিছে আৰু যিহেতু সন্ধিয়া হৈছে চাহ দিলোঁ, কিচেৰে চাহ দিলোঁ, খুৰাহঁতক মাতি আনিলোঁ, আনি বাৰান্দাতে চাহ দিলোঁ। দি আকৌ সন্ধিয়া টাইমত ধুনুৰ কিতাপত বহিলে, ল'ৰাটোকো অলপমান চকু দিলোঁ, বোলো কি চাই কি নাচায় অলপমান চকু দিবই লাগে। মই নহ'লে আইতাক বা পাপাক, আমি তিনিওজনৰ যিজনে সময় পাওঁ সেইজনে চকু দিওঁ। তাৰপিছতকৈ খুৰাহঁতে পূৰা কামত লাগি আছে। আকৌ মোৰ একেখিনিকে ডিউটি। ৰাতি আকৌ ভাত বনাবলৈ আহিলোঁ আৰু দুপৰীয়াৰ কিবাকিনি আছিলে, এতিয়া অকণমান চিম্পুলকৈ বনালোঁ আৰু চাটনি এখন বনালোঁ। আৰু আজিলৈ ইমানেই আছিল, বাই বাই।